দেউতা সাধু এটা কোৱাচোন সাধু এটা শুনিবা ঠিক আছে মই সাধু এটা কম দেই বুঢ়ী এজনী চুৰুনি বুঢ়ী সাধু এটা কম এই কি হ'ল জানা আমাৰ ঘৰতে বেঙেনা গছ এজোপা আছিল নহয় আছিল নে বুঢ়ীজনীয়ে সদায় ৰাতিপুৱা আহে আৰু বেঙেনা চাই গুচি যায় চিঙা নাই কিন্তু এদিন তাইতো ছিঙিবলৈ আহিছিল ছিঙিবলৈ আহি আৰু তাইতো জানা নাই যে বেঙেনা গছত কাঁইট আছে হা তাইতো হাতটো ভৰাই লৈ বেঙেনা ছিঙি দিলে তাইকতো হাতত পিন্ধিলে কাঁইটে লগে লগেতো তাই চিঞৰিছে কাটা লগা हाँ लगा आजा आजा बंगलो की पीछे तेरी बेरी किनी से आहारे पिया তাৰপিছত গ'লা এইবাৰতো বগৰী এজোপা ওচৰ পালেগৈ তাই এবাৰ বগৰী চুৰ কৰিবলৈ গৈছে তাই দেখিছে কাঁইট আছে তথাপিতো গৈ পেলাই তাইক দিলে বগৰী চিঙি আকৌতো হাতত পিন্ধিলে কাঁইটে আকৌ চিঞৰ কাটা লগা हाय लगा आजा राजा बंगलो की पीछे मेरी बेरी किनी से आहारे प्रिया তাৰপিছত এইবাৰ ভাল হ'লা তাৰ পাহৰিলা এইবাৰ বেল ছিঙিবলৈ গৈছো নহয় এতিয়া বেল গছততো মস্ত মস্ত হুল আছে কাঁইট বেলৰ তাত কাঠৰ তাত বেলৰ গছৰ হুল থাকে এইবাৰতো তাই জানে তথাপিতো গৈতো বেল ছিঙি দিলে ছিঙিতেতো বেলেতো থহা থহকে বিন্ধিলে তাই চিঞৰ তাই একদম কাটা লগা हाय लगा आजा राजा बंगली के पीछे तेरी बेरी किनी से आहारे प्रिया মানুহে দেখিলে এজনে চিঞৰিছে এজনে চুৰ কৰিছিল দে দৌৰ একদম আৰু তাৰপিছতে সেইদিন ধৰি পেলাই তাই কাঁইট থকা সেই চুৰ নকৰা হ'ল বুজিছ হ'ব এই তাৰপিছত চুৰেই নকৰা হ'ল তাই যেতিয়া তেতিয়া কাটা লগা হৈ থাকে বুজিলা